হে বন্ধু বান্ধৱীসকল, মোৰ প্ৰথমটো মিনি ব্লগলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আৰু মোৰ দুজন বন্ধু আহিছে গুৱাহাটীৰ পৰা পূজা চাবলৈ গ'লে। তাৰ আগতেও হেনো সিহঁতে অলপ আমাৰ গাঁওখন ফুৰি আহে। আৰু পোনপ্ৰথমতে লৈ আহিলোঁ আমাৰ ব্ৰহ্মপুত্ৰ পাৰলৈ। সিহঁতকেইটাক চিনাকি কৰি দিয়াই হোৱা নাই নহয়। এয়া হৈছে কৃষ্ণ আৰু গজেন। আৰু এইজনে মোবাইল টিপাত কিমান বিজি চাওকচোন। আৰু এতিয়া আহিলোঁ আমাৰ শুৱালকুছিতে অৱস্থিত সিদ্ধেশ্বৰ মন্দিৰলৈ। আৰু মন্দিৰৰ পৰা আহি কেনে আমি যাম পূজাতলৈ। আৰু এতিয়া ডাইৰেক্ট আহিলোঁ মনসা পূজালৈ। আৰু এইফালে এজন দেউলা আহি পাইছে চাওকচোন আপোনালোকেও। আৰু এইফালে আৰু এজন দেউলা আহি পাইছে চাওকচোন। এইজনে হেনো নদীত জাপ দিব। তো আপোনালোকো দেখাওক, বলকচোন চাওক। আৰু এইফালে নদীত জাপ দিব ওলাইছে চাওকচোন। আপোনালোক ভিডিঅ'টো ইমান দেখাব নোৱাৰিলোঁ, তাৰ বাবে ক্ষমা বিচাৰিছোঁ, কাৰণ মানুহৰ ভিৰ বহুত। আৰু এইফালে আহি দেখা পালোঁ এজন দেউলা ডাৱৰ ওপৰত শুই শুই নাচি আছে। দেখিলে আপোনালোকক আচৰিত খাব। চাওকচোন কেনেকৈ শুই শুই নাচি আছে। আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আকৌ এটা নেক্সট নতুন ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ। বাই বাই।